জুবিন দাই গান গাই গৈছিলে কাঁহী বাতি ঘটি লটা লৈ এতিয়া এই ঘটি লটাৰ লগতে মই কল এড কৰিছোঁ এড কৰি পিনে আজি আপোনালোকক জনাম যে এই বস্তুবিলাক আচলতে কেনেকুৱা ধৰণৰ প্ৰচেছেৰে বনে আৰু কি কি মেটেৰিয়েল ইয়াত ইউজ কৰে আৰু কেনেদৰে বনায় এতিয়া চাওক মই প্ৰথমতে লৈছোঁ এইটো এটা সৰু লটা কয় কিছুমানে ঘটি কয় গতিকে নাম বেলেগ বেলেগ আছে আপোনালোকৰ কি নামেৰে জনায় তলত কমেণ্ট বক্সত জনাব এতিয়া চাওক এইটো যিটো দেখিছে আপোনালোকে এইটোত কিছুমানে মণিপুৰী ঘটিও কয় মণিপুৰী লটা এতিয়া এইটো আমাৰ কিছুমানে পূজাত ইউজ কৰে কিছুমানে বিয়াত ইউজ কৰে কিন্তু সেইটো আপোনালোকে কট ইউজ কৰে বেলেগ বেলেগ কিন্তু এইটো আচলতে হাতেৰে বনোৱা নহয় এইটো কাষ্টিঙত বনোৱা বস্তু তাৰপিছত ওপৰত ফিনিচিং কৰাই পিনে এনেকুৱা ধৰণৰ ধুনীয়া দেখি বাকী এইকেইটাৰ তুলনাত এইকেইটা ধুনীয়া দেখিছেনে কাৰণ ইয়াতে ফিনিচিংটো ভাল হয় কাষ্টিঙত হোৱাৰ কাৰণে তাৰপিছত নেক্সট আপোনালোকক এই যিটো দেখিছে এইটো আজিকালি এনেকুৱা ধৰণৰ মাৰ্কেটত পিতলৰো ওলায় কিন্তু এইটো যিটো আছে এইটো আচলতে কাঁহৰ এতিয়া কাঁহৰ বস্তু যিহেতু আপোনালোকক পিতলতকৈ বা ভাল দাম বেছি দাম হ'ব এইটো হাতেৰে বনোৱা এইবিলাক যিবিলাক ডিজাইন দেখিছে এইবিলাক কাঁহৰ হাতেৰে বনোৱা ঠিক আছে মাৰ্কেটত আজিকালি এনেকুৱা দেখা পায় কিন্তু সেইবিলাক পিতলৰ থাকে বহুত আমাৰ এই পিনে এই পিছত এইবিলাক দেখিছে এইবিলাক আচলতে কি হয় কাঁহেৰে হাতেৰে বনোৱা কাঁহৰ বস্তু এইটো পিতলৰ নহয় এইটো সুবিধাতে আমি তলত এখন পিতলৰ চিট লগাই দিয়া হয় মানে বনোৱাত অসুবিধা হয় কাঁহৰ দিলে গতিকে এনেকুৱা ধৰণৰ পিতলৰ চিটখন লগাই দিয়া যায় ঠিক আছে বাকী যিখিনি বস্তু দেখাইছে এইটো কাঁহৰ বজাৰত কিনোতে এইটো ডুপ্লিকেট পায় পিতলৰ সেইটো বস্তু ভালদৰে চাব কাঁহৰ লৈছেনে পিতলৰ তাৰপিছত অসমীয়া বিয়াত যিখিনি বিয়াত আছে বিবাহত বৰকৈ ইউজ কৰে এইটো হৈছে আমাৰ কলহ অসমীয়া কলহ এইটো চব অসমীয়া ডিজাইনৰ কলহ এতিয়া অসমীয়া ডিজাইনৰ কলহবিলাক প্ৰায় 8-9 ইঞ্চিৰ পৰা পাই যাব তাৰ পৰা ওপৰলৈকে 1 ফুট 1.5 ফুট ওপৰলৈকে পাই যাব এইটো পিতলেৰে বনায় কিন্তু এইটো হেণ্ডমেড হয় হাতেৰে বনোৱা এতিয়া চাওকচোন ইয়াত কি ধুনীয়াকৈ এনেকুৱা ওপৰত ডিজাইন আছে এইবিলাক আছামিজ ট্ৰেডিশ্যনেল কলহ ট্ৰেডিশ্যনেলি আমি এই বস্তুবিলাক ইউজ কৰিছোঁ এতিয়া চাওক গতিকে যিখিনি লটা বা ঘটি আছে এই বস্তুখিনিৰ বিষয়ে আপোনালোকক জনালোঁ লগতে আপোনালোকে কি আপোনাৰ উৎসৱ পাৰ্বণত আপোনালোকে এই বস্তুখিনি ব্যৱহাৰ কৰে তলত আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যদি বস্তুখিনি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ ৱেবছাইট www.kapital.com ভিজিট কৰক ধন্যবাদ